ভাগ্যই তেওঁকে সহায় কৰে যিজনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ লক্ষ্য পাহৰি নাযায়। পৃথিৱীৰ সকলোতকৈ শক্তিশালী বস্তু হৈছে টকা। ইমানেই শক্তিশালী যে সকলোৰে মুখ বন্ধ কৰি দিয়ে। জীৱনত তুমি কি কৰা উচিত তোমাক কোনেও ক'ব নোৱাৰে, কাৰণ তোমাৰ জীৱনৰ কথা তুমিহে ভালকৈ গম পাবা। মোৰ কিবা ভুল বা বেয়া দেখিলে মোকেই ক'ব, বেলেগৰ ওচৰত নহয়, কাৰণ মোৰ ভুলবোৰ মই শুধৰাব পাৰিম, আনে নহয়। মানুহে কি ক'ব কি নক'ব সেইটোত মাথা মাৰি নাথাকিবা, নিজৰ লক্ষ্য পূৰণ কৰা, কাৰণ জীৱনটো বেলেগ মানুহৰ নহয়, তোমাৰহে। সফলতা কেৱল দুটা কলাৰ ওপৰতে নিৰ্ভৰ কৰে, আৰু সেই দুটা কলা হ'ল চেষ্টা আৰু পৰিশ্ৰম। ধন, বন্ধু, পত্নী পুনৰ প্ৰাপ্ত হ'ব পাৰে, কিন্তু মা দেউতা হেৰাই গ'লে কেতিয়াও পুনৰ প্ৰাপ্ত হ'ব নোৱাৰে। যিসকল মানুহে সময়ৰ মূল্য বুজি নাপায়, সময়ৰ সৎ ব্যৱহাৰ নকৰে, সেইবিলাক মানুহ জীৱনত সদায় পিছ পৰি থাকে। দৰ্শনকাৰী আৰু সেইজন মানুহৰ মাজত অলপো পাৰ্থক্য নাই যিজনে প্ৰেমৰ অভিনয় কৰি দেহৰ সোৱাদ লয়। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, আপুনি যাক পাইছে জীৱনৰ শেষ মুহূৰ্তলৈকে তেওঁক কাষত পোৱাটোহে ডাঙৰ কথা। ইগনোৰ হোৱাৰ পাছতো যিজন মানুহে তোমাক ইগনোৰ নকৰে, সেইজন মানুহৰ সমান তোমাক কোনেও ভাল পাব নোৱাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। জয় আই অসম।